गरेसर दखरा सरनिया कसारी फरायसा आफादनि बानजायनायाव एसएसएलसी आरो एचएस आनजादाव सेथि मासियाव उथ्रिसारनो हानाय फरायसाफोरखौ बरायनाय आरो मान बावनाय हाबाफारि लादों। तामुलपुर जिल्लानि सिङाव थानाय गरेसरनि सरनिया कसारी फरायसा आफादनि मावख'आव एसएसएलसी आरो एचएस आनजादाव सेथि मासियाव उथ्रिसारनो हानाय सा 82 फरायसाफोरखौ बरायनाय आरो मान बावनाय हाबाफारि लादों गरेसर दखरा सरनिया कसारी फरायसा आफादा। मख'नो गोनांदि गरेसर दखरा सरनिया कसारी फरायसा आफादा बे समाव मोनसे जर'खा आगान लादों। बे आगानानो जाबाय जुदि गोरिब नखरनि सोरबा गोरिब फरायसाया जेंनानि थाखाय फरायनायाव हेंथा मोनो अब्ला सरनिया कसारी फरायसा आफादा बेबादि फरायसाफोरखौ हेफाजाब होगोन। बे बरायनाय आरो मान बावनाय हाबाफारियाव गाहाय आलासि महरै बाहागो लायो मिरु सरनिया कसारी फरायसा आफादनि गाहाय नेहाथारि दीपज्योति सरनिया, मिरु सरनिया कसारी फरायसा आफादनि फोसावदिं नेहाथारि खुखल सरनियाजों लोगोसे सरनिया कसारी फरायसा आफादनि गोबां बिबानगिरि फरायसाफोर, दिथागिरि आरो जायगानि सुबुंफोरा बाहागो लायो। ছাত্ৰ সন্থাৰ উদ্যোগত 2026 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি গৰেছৰ আঞ্চলিক সৰনীয়া কছাৰী ছাত্ৰ সন্থাই আজি সম্বৰ্ধনা অনুষ্ঠান জ্ঞাপন কৰে। এই অনুষ্ঠানত আজি আমি 82 জন আমি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাওঁ। ইয়াৰ লগতে তেখেতসকলৰ যি ভৱিষ্যত আহি থকা ভৱিষ্যত শিক্ষাৰ পৰা আদিকে কৰি বিভিন্ন সমস্যাসমূহৰ ওপৰত আমি আলোচনা কৰোঁ। বিশেষকৈ আমি আজি গৰেছৰ আঞ্চলিক সৰনীয়া কছাৰী ছাত্ৰ সন্থা আমি এটা বিশেষ পদক্ষেপ আমি হাতত ল'ব বিচাৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীৰ বা পঢ়াৰ ক্ষেত্ৰতে কিছু ক্ষেত্ৰত যিবিলাকৰ অসুবিধা হয় তেখেতসকলক আমি গৰেছৰ আঞ্চলিক সৰনীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা আমি সহায় সহযোগ কৰিম বুলি আজিৰ এই সভাত আমি তেখেতসকলক আমি কথা দিছোঁ যে অনাগত দিনত তেখেতসকলে যাতে সুনাম কঢ়িয়াই আনি অকল সৰনীয়া জনগোষ্ঠীৰে নহয়, অকল গৰেছৰে নহয়, যাতে সমগ্ৰ অসমতে যাতে তেখেতসকলে এই গৰেছৰৰ নাম উজ্বলাব পাৰে তাৰ কাৰণে আমি তেখেতসকলক আমি আজি অনুপ্ৰেৰণা যোগাইছোঁ। আৰু আমাৰ আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থাকে আমাৰ সদৌ অসম সৰনীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি সৰনীয়া, সদৌ অসম সৰনীয়া কছাৰী ছাত্ৰ সন্থাৰ আমাৰ প্ৰচাৰ সম্পাদক কুশল সৰনীয়া ডাঙৰীয়া আমাৰ মাজত আহি আজি অতিথি ৰূপে আমাৰ মাজত আহে। আমি তেখেতসকলকো আমি নথৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অনাগত দিনত এই গৰেছৰ আঞ্চলিক সৰনীয়া কছাৰী ছাত্ৰ সন্থাই অকল নিজৰ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীকে সম্বৰ্ধনা অনুষ্ঠানৰ উপৰিও যাতে আমি অহাবিলি অন্য জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলকো যাতে আমি সম্বৰ্ধনা জনাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা আমি অব্যাহত ৰাখিম বুলি আজিৰ সভাই আমি আলোচনাৰ মাধ্যমে আজি মিডিয়াৰ যোগেদি আমি ক'ব বিচাৰিছোঁ। এইখিনিকে আজিৰ সভাৰ উদ্দেশ্য। ধন্যবাদ। হয়, নিশ্চয় আপোনালোকে জানে আহি থকা দিনবোৰত ছাত্ৰ ছাত্ৰীসকলক আমি ভাল হোৱাৰ কাৰণে আমি পৰামৰ্শ দিব বিচাৰিম। তেখেতসকলে যাতে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দি অন্য কামত বেয়া কামত যাতে ঢাল নাখায় তাৰ কাৰণে আমি আজিৰ এই সভাখনত আমি তেখেতসকলক আমি কৰোজোৰে আমি কৈছোঁ আৰু তেখেতসকলক আমি মোবাইলৰ পৰা দূৰত থকাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মোবাইলৰ পৰা দূৰত থকা বুলি এই অকল ভাল বস্তুৰ ওপৰত আমি তেখেতসকলক মনোনিৱেশ কৰিব দিছোঁ যাতে বেয়া কামত যাতে মোবাইলটো আমাৰ তেখেতসকলে ব্যৱহাৰ নকৰে তাৰ কাৰণেও আজি বিশদভাৱে আমি তেখেতসকলৰ মাজত আমি আলোচনা আমি কৰা হয়। হয়, নিশ্চয় এইটো বৰ চিন্তনীয় বিষয়। সেইকাৰণে আমি আমাৰ অকল সৰনীয়া কছাৰী জনগোষ্ঠীৰ বুলিয়ে নহয় গৰেছৰ আঞ্চলিকে এটা কাম কৰিব বিচাৰিছে যে আমাৰ বিশেষকৈ আমাৰ জনগোষ্ঠীৰ কথা ক'ব লাগিব। আমাৰ যিহেতু জনগোষ্ঠীৰ যিবিলাক আমাৰ মুখীয়া আছে মুখীয়ালসকলক আমি গৰেছৰ আঞ্চলিক সৰনীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা এখন আমি পত্ৰ আমি প্ৰেৰণ কৰিম বুলি ভাবিছোঁ যে তেখেতসকলে এই নিচা জাতীয় যিবিলাক সামগ্ৰী যাতে ল'ৰাই হওক বা ছোৱালীয়ে হওক অকল ল'ৰাই নাখায়, ছোৱালীবিলাকেও এই ক্ষেত্ৰত আগবাঢ়ি গৈছে। সেয়েহে আমি যিসকল গাৰ্জেনসকলকো আমি এখন লিখিত আমি চিঠি আমাৰ আঞ্চলিকৰ পৰা প্ৰেৰণ কৰিম বুলি আমি ভাবিছোঁ যে তেখেতসকলৰ ওপৰত ল'ৰা ছোৱালীৰ ওপৰত যাতে তীক্ষ্ণ নজৰ দিয়ে তাৰ কাৰণে আমি অভিভাৱকসকলক অনুৰোধ জনাই আমি এখন পত্ৰ প্ৰেৰণ কৰিম বুলি আজি গৰেছৰ আঞ্চলিক সৰনীয়া কছাৰী ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে।